কেতিয়াবা ভবা নাছিলো যে ছাগলীও মানে চিৰিয়াখানাত থাকিব পাৰে। আজি এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ আগত পুনৰবাৰ গুণাংগ। আজি আপোনালোকক লৈ যাম ভাবিছো বেলফাষ্টৰ এখন চিৰিয়াখানালৈ। তাত কি কি আছে চাম জীৱ জন্তু, গতিকে দেৰি নকৰো নে কি কয়। যাত্ৰাটো আৰম্ভ কৰিছো একেবাৰে আমাৰ বেলফাষ্ট চিটি চেণ্টাৰৰ পৰা। একদম টাউনৰ মাজত আছে এইখন, আৰু ইয়াতে বাছ ষ্টেচন বুলি নহয়, বাছবোৰ আহি ৰখে। আৰু ইয়াৰ পৰা বেলফাষ্ট জুলৈ আপোনাক 20 মিনিটমান লাগিব। আৰু এতিয়া দেখিব পাব আপুনি চিটি হলটো, এইটো বেলফাষ্টৰ একেবাৰে সোঁ মাজত আছে। আৰু সকলোবোৰ যিমানবোৰ টাউন আছে ইয়াৰ চাইডে চাইডে গোটেইখিনি ফেলি আছে। এইটো এবাৰ চিটি চেণ্টাৰ চাব পাৰে। আমি পালোহি বেলফাষ্ট জুলজিকেল গাৰ্ডেন এয়াই। আৰু আজি আমাৰ লগত আছে বিংচিং চেনহুই, দুইজন চাইনাৰ হয়, আৰু চুংখং কোৰিয়া, আৰু ইলৰি ফ্ৰম স্কটলেণ্ড। এয়া হৈছে ৰাস্তাটো, অলপ উঠিব লাগিব, খোজকাঢ়িব লাগিব। আৰু এইটোৱে হৈছে মেইন এণ্ট্ৰেঞ্চ হয়। ইয়াৰ পৰা এনেকৈ খোজকাঢ়ি গৈ পেলাই অলপ দূৰ গ'লে মেইন টিকেট কাউণ্টাৰটো পামগৈ আমি। পালোহি টিকেট কাউণ্টাৰ। এয়া চাব পাৰে ভিতৰ ভাগটো কেনেকুৱাকৈ হয় টিকেট কাউণ্টাৰৰ। ইতিমধ্যে চুংখঙে অনলাইন চব টিকেট কৰিয়ে থৈছে, আমি জাষ্ট দেখুৱাব লাগে। স্কেন কৰি তেওঁলোকে আমাক এখন মেপ দিলে, আৰু সেই মেপ মতে আমি জুখন চিৰিয়াখানাৰ ভিতৰৰ ভাগটো চাবলৈ যাম। এটা ভাল বস্তু, ইয়াত জীৱ জন্তুবোৰ এডপশ্যন কৰিব পাৰে। তেওঁলোকে পইচা দিব লাগে, ইয়াৰ মানুহে পইচা দি এডপশ্যন কৰিব পাৰে। আৰু বছৰেকৰ কোনোবা এটা সময়ত জীৱ জন্তুখিনি নিজৰ ঘৰলৈও নিব পাৰে। স্থায়ী হিচাপত নহয়, পেট হিচাপত তেওঁলোকে এবাৰ নিব পাৰে, চাব পাৰে। এইটো সুবিধা ৰাখিছে তেওঁলোকে। চ' গাইজ, এতিয়া মই এটা জেগাত আছোঁ। ইয়াত চাব, মোৰ লগত আছে কেইটামান ছাগলী। কেতিয়াবা ভবা নাছিলোঁ যে ছাগলীও মানে চিৰিয়াখানাত থাকিব পাৰে। এই প্ৰথমবাৰ দেখিছোঁ ছাগলী। আৰু এইপিনে ব্ৰুনি বুলি কয়, কিছুমান ঘোঁৰা টাইপৰ হয়, ব্ৰুনি বুলি কয়। আৰু এইটো হৈছে ছাগলী চিৰিয়াখানাত প্ৰথমবাৰ দেখিছোঁ। এতিয়া আপোনালোকক দেখুৱাম লেমুৰ। আৰু ইয়াত প্ৰত্যেকটো জীৱ জন্তুৰ এখন ফলক মাৰি থয় যিটো জেগাত থাকে, আৰু তেওঁলোকক ক'ত পায়, কোনটো জেগাৰ পৰা আনিছে, এইবোৰ সকলো ডিটেইলছ তেওঁলোকে লিখা থাকে ফলক কেইখনত। আৰু সেইটো চাব পাৰে লেমুৰ ব্যস্ত আছে, আৰু খানাখিনিও তেওঁলোকে ফল মূল দি থোৱা থাকে। আৰু বেৰিয়াৰবোৰ ইমান ডাঙৰ ওখ বেৰিয়াৰ নহয়, তেওঁলোকে সেইটো মই লক্ষ্য কৰিলোঁ, নৰ্মেল বেৰিয়াৰে দি থোৱা আছে, বেছি ওখলৈকে নাই। চাব পাৰে লেমুৰখিনি। বন্ধুসকল, এতিয়া আমি আছোঁ ফ্লেমিংগোৰ কাষত। সেইখিনি কাষত ফ্লেমিংগো দেখিছে, আৰু ফ্লেমিংগো পিছফালে কিছুমান চিগাৰ্লছ পাব। আৰু চিগাৰ্লছখিনি মানে কেনেকৈ আহিছে, তেওঁলোকক প্ৰিজাৰ্ভ কৰা নাই, জাষ্ট আপোনালোকৰ ইহঁতক যে খানাবোৰ যোনবোৰ দিয়ে সেইবোৰ খাবৰ কাৰণে চিগাৰ্লছখিনি উৰি আহি ইয়াত থাকিবলৈ আহিছে। মোৰ সন্মুখত দেখিছে, এইটো হৈছে য়েল্ল' মংগুজ, আৰু তাৰ ভোজন দিয়া সময় হৈ গৈছে। ই খাই আছে এটা সৰু এইটো কুকুৰা পোৱালি এটা দিছে তাক খাবলৈ। একদম পুৰা সময়ত পাইছোঁ তাৰ ভোজনৰ। আমি স্লটৰ মুখত আছোঁ। সেইটো চবতকৈ লেজি প্ৰাণী হয় পৃথিৱীৰ ভিতৰত, চাব পাৰে। আৰু তাৰ তলত কিছুমান কাছ দেখিব, সি ওপৰত থাকে আৰু এইখিনি তলত। এতিয়া আমি চাওঁ, এইটো গ্ৰাউণ্ড বোৱা বুলি কৈছে, মানে মাটিত থকা হয়। এইটো আমাৰ খুব সম্ভৱ চাগে মোচোৱা সাপৰ নিচিনা যেনেই লাগিছে দেখাত, শুই আছে, চাব পাৰে। গ্ৰাউণ্ড বোৱা ইয়াত মাডাগাস্কাৰত বেছিকৈ পোৱা যায় বোৱা। I'm so harding, I can't mesmerize by your eyes. I'm so harding.
আছোঁ একদম এতিয়া এখন পাৰ্কৰ মুখত জুৰ ভিতৰতে পাৰ্কখন আছে আমাৰ যেনেকৈ গুৱাহাটী চিৰিয়াখানাটো পাৰ্ক থাকে ভিতৰত ঠিক একে কিন্তু ইয়াত লেতেৰাৰ পৰা বহুত চফা হয় পাৰ্কখন আৰু পিছফালে দেখিছে মানুহে ইয়াত খানা লৈ আহে ইয়াত খাব পাৰে ওচৰতে ডাষ্টবিন থাকে ডাষ্টবিনত পেলায় আৰু আপুনি ইয়াত লেতেৰা কৰি থৈ নাযায় তেওঁলোকে যিখিনি খাব চফা কৰিব জেগাটো আৰু এটা কথা মই ইয়াত লক্ষ্য কৰিছোঁ বহুত গোন্ধ নাই জীৱ জন্তুবোৰৰ এটা যে গোন্ধ থাকে সেই গোন্ধটো মই পোৱা নাই আৰু ইয়াত খাবলৈ সেইকাৰণে তেওঁলোকে অসুবিধা পোৱা নাই এতিয়া আমি চাম বিয়েৰ ওচৰত আছে বলক আপুনি যদি ভালদৰে চাই ইয়াত এটা জুৰি নিচিনা বনাই দিছে যথেষ্ট লক্ষণীয় দেখিবলৈও ভাল লাগিছে আৰু মানে এটা প্ৰাকৃতিক পৰিৱেশ গঢ়ি দিয়াৰ নিচিনা হৈছে তেওঁলোকৰ যদিও তেওঁলোকক আবদ্ধ কৰি ৰাখিছে তথাপিও ধুনীয়াকৈ সজাই পৰাই ৰাখিছে এতিয়া আমি লগ কৰিম এটা হাকুনা মাতা তাৰ মেইন মালিক কোন হয় ক'ব পাৰে আপোনালোকে মিৰকা I'm so happy. I'm so বন্ধুসকল আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিম বুলি ভাবিছোঁ এতিয়া আমি ইয়াৰ পৰা বাছেৰে যাম এইটো মই এতিয়া পাৰ্কিং জোনত আছোঁ আৰু ইয়াৰ পৰা জুখনৰ পৰা সম্পূৰ্ণ বেলফাষ্টখন দেখা পায় পিছফালে দেখিব আপুনি সম্পূৰ্ণ বেলফাষ্টখন আছে একদম মনোমোহা পৰিৱেশ আৰু পিছফালে এইটো কেভ হিল মাউণ্টেইন বুলি কয় মাউণ্টেইনটোৰ ঠিক তলতে জুখন আছে চ' ইমানতে সামৰণি মাৰিছোঁ আৰু যদি আপোনাক বিচাৰে কিবা নতুনকৈ যদি মই এড কৰিব পাৰোঁ ভিডিঅ'বোৰত সেইটো কমেণ্টত নিশ্চয় জনাব খুবেই ভাল পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকৰ আগত লগ হোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ জয় আই অসম।